ওয়েলকাম টু আসাম জব জিকে। আজি আমি অসমৰ প্ৰথম অসমীয়া এই টপিকটোৰ অতি গুৰুত্বপূৰ্ণ 20টা প্ৰশ্ন আলোচনা কৰাৰ লগতে তাৰ ৰিলেটেড ইনফৰমেশ্যনখিনিও শ্বেয়াৰ কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব বুলি আশা ৰাখিলোঁ। আজিৰ প্ৰথম প্ৰশ্ন, কুৱেশ্যন নম্বৰ 1। ভাৰতৰ সংবিধান সভাৰ খচৰা সমিতিৰ সদস্য হোৱা প্ৰথম অসমীয়া ব্যক্তিজন কোন? শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি, ছাৰ সৈয়দ ছাদুল্লাহ। সংবিধান সভাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কমিটিখন আছিল খচৰা কমিটি। বি আৰ আম্বেদকাৰ এই খচৰা কমিটিৰ সভাপতি আছিলে আৰু এই কমিটিত মুঠ 7জন সদস্য আছিলে। তাৰে এজন আছিলে অসমৰ ছাৰ সৈয়দ ছাদুল্লাহ। সেইকাৰণে ভাৰতৰ সংবিধান সভাৰ খচৰা কমিটিৰ সদস্য হোৱা প্ৰথম অসমীয়া ব্যক্তিজন আছিলে ছাৰ সৈয়দ ছাদুল্লাহ। কুৱেশ্যন নম্বৰ 2। অসমৰ প্ৰথম ছপাশালখনৰ নাম কি আছিলে? শুদ্ধ উত্তৰ অপশ্যন নম্বৰ ডি, মিছন প্ৰেছ। 1840 চনত মিছন প্ৰেছ স্থাপন কৰা হৈছিলে আৰু এই ছপাশালৰ পৰাই 1846 চনত প্ৰথম অসমীয়া আলোচনী অৰুণোদয় ছপা হৈ ওলায়। মনত ৰাখিব, অসমৰ প্ৰথম অসমীয়া আলোচনীখনৰ নাম হৈছে অৰুণোদয় আৰু এই অৰুণোদয় প্ৰথমতে ছপা হৈছিলে মিছন প্ৰেছত আৰু মিছন প্ৰেছ হৈছে অসমৰ প্ৰথম ছপাশাল আৰু এই ছপাশালখন 1883 চনতে বন্ধ হৈ গৈছিলে। কুৱেশ্যন নম্বৰ 3। ইউনিচেফৰ দ্বাৰা ভাৰতৰ সৰ্বপ্ৰথম যুৱ ৰাষ্ট্ৰদূত বা ইয়থ এম্বেচেডৰ হিচাপে নিযুক্তি লাভ কৰা অসমীয়া খেলুৱৈগৰাকীৰ নাম কি? শুদ্ধ উত্তৰ অপশ্যন নম্বৰ ডি, হিমা দাস। হিমা দাসে 2018 চনত ফিনলেণ্ডত অনুষ্ঠিত হোৱা বিশ্ব চেম্পিয়নশ্বিপ দৌৰ প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰিছিলে। এই পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে কৃতিত্ব অৰ্জন কৰিছিলে হিমা দাসে। ইয়াৰ উপৰিও হিমা দাসে ইণ্ডোনেছিয়াৰ ৰাজধানী জাকাৰ্টাত অনুষ্ঠিত এছিয়ান গেমছ 2018 চনত 400 মিটাৰ দৌৰ প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰিছিলে। কুৱেশ্যন নম্বৰ 4। তলৰ কোনজন শিল্পীৰ স্মৃতিত উত্তৰ পূব ভাৰতৰ প্ৰথমটো ভ্ৰাম্যমাণ ছবিঘৰ আইদেউ টকিজ জন্ম লাভ কৰে? শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ, আইদেউ সন্দিকৈ। উত্তৰ পূব ভাৰতৰ প্ৰথমটো ভ্ৰাম্যমাণ ছবিঘৰ আইদেউ টকিজ 2013 চনত স্থাপন কৰা হৈছিলে আৰু এই আইদেউ টকিজ আইদেউ সন্দিকৈৰ স্মৃতিত জন্ম লাভ কৰিছিলে আৰু আইদেউ সন্দিকৈ অসমীয়া চলচ্চিত্ৰৰ প্ৰথমগৰাকী মহিলা অভিনেত্ৰী আছিলে। প্ৰথম অসমীয়া বোলছবি জয়মতীত অভিনয় কৰি আইদেউ সন্দিকৈয়ে প্ৰথম অসমীয়া চলচ্চিত্ৰ অভিনেত্ৰী হোৱাৰ গৌৰৱ লাভ কৰিছিলে। কুৱেশ্যন নম্বৰ 6। প্ৰতি বছৰে শিল্পী দিৱস কিমান তাৰিখে পালন কৰা হয়? শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ, 17 জানুৱাৰী তাৰিখে। কুৱেশ্যন নম্বৰ 7। তলৰ কোনজন শিল্পীৰ মৃত্যু তিথিত 17 জানুৱাৰী তাৰিখে শিল্পী দিৱস পালন কৰা হয়? শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ, জ্যোতিপ্ৰসাদ আগৰৱালা। প্ৰতি বছৰে 17 জানুৱাৰী তাৰিখে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু তিথিত শিল্পী দিৱস উদযাপন কৰা হয়। 1953 চনৰ 17 জানুৱাৰী তাৰিখে প্ৰথমবাৰৰ বাবে শিল্পীজনাক সুঁৱৰি এই দিৱস উদযাপন কৰা হৈছিলে আৰু প্ৰথম অৱস্থাত এই দিৱসটোক জ্যোতি দিৱস হিচাপে পালন কৰা হৈছিলে আৰু পৰৱৰ্তী সময়ত জ্যোতি দিৱসক শিল্পী দিৱস হিচাপে নামকৰণ কৰা হয় আৰু 17 জানুৱাৰী তাৰিখে শিল্পী দিৱস পালন কৰা হয়। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 8। প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী কিমান চনত নিৰ্মাণ কৰা হৈছিলে? শুদ্ধ উত্তৰ অপশ্যন নম্বৰ ডি, 1935 চনত। জয়মতী 1935 চনত মুক্তি পোৱা প্ৰথমখন অসমীয়া কথাছবি। লক্ষ্মীনাথ বেজবৰুৱাৰ সতী জয়মতী নাটকৰ ওপৰত ভিত্তি কৰি এই জয়মতী ছবিখন নিৰ্মাণ কৰা হৈছিলে আৰু এই জয়মতী ছবিৰ প্ৰযোজনা আৰু পৰিচালনা কৰিছিলে জ্যোতিপ্ৰসাদ আগৰৱালাই আৰু আইদেউ সন্দিকৈয়ে এই ছবিত মূল নায়িকাৰ চৰিত্ৰত অভিনয় কৰিছিলে। কুৱেশ্যন নম্বৰ 9। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশগৰাকী কোন আছিলে? শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি, পাৰ্বতী কুমাৰ গোস্বামী বা PK গোস্বামী। 1973 চনত পাৰ্বতী কুমাৰ গোস্বামী ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে, অৰ্থাৎ সুপ্ৰিম কোৰ্টৰ জাষ্টিছ হিচাপে নিযুক্তি লাভ কৰিছিলে আৰু তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী ন্যায়াধীশ আছিলে। PK গোস্বামী অসমৰে নহয়, গোটেই উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী সুপ্ৰিম কোৰ্টৰ জাষ্টিছ আছিলে। আনহাতে ৰঞ্জন গগৈ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বা চিফ জাষ্টিছ অফ ইণ্ডিয়া হৈছিলে 2018 চনত
আৰু ৰঞ্জন গগৈ চিফ জাষ্টিচ অফ ইণ্ডিয়া হোৱা প্ৰথমজন অসমীয়া আছিলে, মনত ৰাখিব। আনহাতে পাৰ্বতী কুমাৰ গোস্বামী সুপ্ৰিম কোৰ্টৰ জাষ্টিচ হোৱাৰ উপৰিও অসম আৰু নাগালেণ্ডৰ কাৰ্যকৰী ৰাজ্যপালো আছিলে। কুৱেশ্যন নম্বৰ 10, সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান এইমছৰ সঞ্চালক বা ডাইৰেক্টৰ হোৱা প্ৰথম অসমীয়া ব্যক্তিজন কোন আছিলে? শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি, ডাক্তৰ ৰমেশ চন্দ্ৰ ডেকা। ডাক্তৰ ৰমেশ চন্দ্ৰ ডেকা এগৰাকী প্ৰখ্যাত চকু কাণ নাক অৰ্থাৎ ENT বিশেষজ্ঞ আছিলে। তেওঁ সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান এইমছৰ সঞ্চালক বা ডাইৰেক্টৰ হৈছিলে 2009 চনতে আৰু এইমছৰ ডাইৰেক্টৰ হোৱা প্ৰথমজন অসমীয়া ব্যক্তিৰূপে পৰিগণিত হৈছিলে ৰমেশ চন্দ্ৰ ডেকা। আৰু ৰমেশ চন্দ্ৰ ডেকাই পোনপ্ৰথমে ভাৰতত বাইলেটাৰেল ককলিয়াৰ ইমপ্লেণ্টেশ্যন চাৰ্জাৰী সম্পন্ন কৰাইছিলে। কুৱেশ্যন নম্বৰ 11, ৰাজ্যসভাৰ সদস্য হোৱা প্ৰথমগৰাকী অসমীয়া মহিলাৰ নাম কি? শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ, পুষ্পলতা দাস। পুষ্পলতা দাস 1951 চনৰ পৰা 1961 চনলৈ ৰাজ্যসভাৰ সাংসদ আছিলে আৰু তেওঁ ৰাজ্যসভাৰ সদস্য হোৱা প্ৰথমগৰাকী অসমীয়া মহিলা আছিলে। ইয়াতে এটা ইম্পৰ্টেণ্ট পইণ্ট হৈছে যে পুষ্পলতা দাসে শান্তি বাহিনী আৰু মিত্ৰ বাহিনী নামৰ দুটা সংগঠন গঠন কৰিছিলে। কেইবাবাৰো এক্সামত আহিছে যে শান্তি বাহিনী কোনে গঠন কৰিছিলে, বিভিন্ন এক্সামত এই প্ৰশ্নটো প্ৰায় আহি থাকে, গতিকে মনত ৰাখিব পুষ্পলতা দাসে শান্তি বাহিনী গঠন কৰিছিলে। আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট হৈছে ইয়াতে 1942 চনৰ যোনটো ভাৰত ত্যাগ আন্দোলন আছিলে, এই আন্দোলনৰ সময়ত পুষ্পলতা দাস আৰু তেওঁৰ মিত্ৰ বাহিনীৰ সহকৰ্মীসকলে ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা ধৰি স্থানীয় আৰক্ষী থানালৈ এক প্ৰতিবাদৰ নেতৃত্ব দিছিলে আৰু এই শোভাযাত্ৰাতে আৰক্ষীৰ গুলীচালনাত কনকলতা বৰুৱাৰ মৃত্যু হৈছিলে। কুৱেশ্যন নম্বৰ 12, কথাছবিৰ নিৰ্মাণ কৰা প্ৰথম অসমীয়া পৰিচালকজন কোন আছিলে? শুদ্ধ উত্তৰ প্ৰমথেশ বৰুৱা। প্ৰমথেশ বৰুৱাৰ জন্ম অসমৰ গৌৰীপুৰত আৰু তেওঁ প্ৰযোজনা কৰা প্ৰথমখন ছবি আছিলে অপৰাধী। প্ৰমথেশ বৰুৱাৰ পৰিচালনা আৰু অভিনয়ত দেৱদাস ছবিখনে অবিস্মৰণীয় চলচ্চিত্ৰৰূপে পৰিচয় লাভ কৰিছিলে আৰু এই দেৱদাস ছবিখন 1935 চনতে নিৰ্মাণ কৰিছিলে আৰু শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ দেৱদাস উপন্যাসৰ আধাৰত দেৱদাস ছবিখন নিৰ্মাণ কৰিছিলে প্ৰমথেশ বৰুৱাই আৰু এই দেৱদাস ছবিখন বাংলা ভাষাতে নিৰ্মাণ কৰিছিলে আৰু প্ৰমথেশ বৰুৱা নিজেই এই ছবিখনতে নায়কৰ ভূমিকাত অভিনয় কৰিছিলে। কুৱেশ্যন নম্বৰ 13, উজনি অসমৰ প্ৰথমজন স্নাতক উপাধি লাভ কৰা ব্যক্তিজন কোন আছিলে? শুদ্ধ উত্তৰ অপশ্যন নম্বৰ ডি, জগন্নাথ বৰুৱা। উজনি অসমৰ প্ৰথমজন স্নাতক উপাধি লাভ কৰা ব্যক্তিজন হৈছিলে জগন্নাথ বৰুৱা। 1872 চনত তেওঁ কলকাতাৰ প্ৰেচিডেন্সি কলেজৰ পৰা এই স্নাতক ডিগ্ৰী লাভ কৰিছিলে। আনহাতে 1930 চনত যোৰহাটত স্থাপন কৰা জগন্নাথ বৰুৱা কলেজ বা JB কলেজৰ নামাকৰণো তেওঁৰ নামত কৰা হৈছিলে। কুৱেশ্যন নম্বৰ 14, অসমৰ প্ৰথম মহিলা মহাবিদ্যালয় বা কলেজখনৰ নাম কি আছিলে? শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ, সন্দিকৈ কলেজ। সন্দিকৈ কলেজ হৈছে অসমৰ প্ৰথম মহিলা কলেজ বা মহাবিদ্যালয়। সন্দিকৈ ছোৱালী মহাবিদ্যালয় স্থাপন কৰা হৈছিলে 1939 চনতে গুৱাহাটী ছোৱালী মহাবিদ্যালয় নামেৰে আৰু 1940 চনত মহাবিদ্যালয়খনৰ নাম সন্দিকৈ ছোৱালী মহাবিদ্যালয় নামলৈ সলনি কৰা হয়। কুৱেশ্যন নম্বৰ 15, অসমৰ প্ৰথম মহাবিদ্যালয়খনৰ নাম কি আছিলে? শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি, কটন কলেজ। কটন কলেজ 1901 চনতে প্ৰতিষ্ঠা কৰা হৈছিলে আৰু কটন কলেজ প্ৰথমতে কলিকতা বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত আছিল আৰু পাছলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত হৈছিলে আৰু 2011 চনত কটন কলেজক ৰাজ্যিক বিশ্ববিদ্যালয়ৰ মৰ্যাদা দিছিলে অসম চৰকাৰে আৰু 2017 চনত অসম চৰকাৰে কটন কলেজক এখন পূৰ্ণাংগ পৰ্যায়ৰ বিশ্ববিদ্যালয়ৰ মৰ্যাদা দিলে আৰু ইয়াৰ নাম সলনি কৰি কটন বিশ্ববিদ্যালয় ৰাখিলে। কুৱেশ্যন নম্বৰ 16, অসমৰ প্ৰথম বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয় কিমান চনত স্থাপন কৰা হৈছিলে? শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ, 1948 চনতে। গুৱাহাটী বিশ্ববিদ্যালয় 1948 চনত স্থাপন কৰা হৈছিলে আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্যজনৰ নাম আছিলে কৃষ্ণকান্ত সন্দিকৈ। কুৱেশ্যন নম্বৰ 17, অসমৰ প্ৰথম কেন্দ্ৰীয় বিশ্ববিদ্যালয়খনৰ নাম কি আছিল? শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি, অসম বিশ্ববিদ্যালয়। অসম বিশ্ববিদ্যালয় শিলচৰত অৱস্থিত আৰু এই অসম বিশ্ববিদ্যালয়খন 1994 চনতে স্থাপন কৰা হৈছিলে।
কুৱেশ্যন নম্বৰ 18 অসমৰ প্ৰথম চিকিৎসা মহাবিদ্যালয়খনৰ নাম কি আছিলে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় বা আসাম মেডিকেল কলেজ 1947 চনত উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ পুৰণি চিকিৎসা মহাবিদ্যালয় আছিলে কুৱেশ্যন নম্বৰ 19 মাউণ্ট এভাৰেষ্ট শৃংগত আৰোহণ কৰিবলৈ সফল হোৱা প্ৰথমগৰাকী অসমীয়া ব্যক্তি কোন আছিলে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি তৰুণ শইকীয়া মাউণ্ট এভাৰেষ্ট শৃংগত আৰোহণ কৰিবলৈ সফল হোৱা প্ৰথমগৰাকী অসমীয়া ব্যক্তি 2013 চনৰ 18 মে তাৰিখে তৰুণ শইকীয়াই এভাৰেষ্টত ভৰি দি এই শৃংগ আৰোহণ কৰা প্ৰথমগৰাকী অসমীয়া হোৱাৰ গৌৰৱ লাভ কৰে কুৱেশ্যন নম্বৰ 20 অসম বিধানসভাৰ প্ৰথম মহিলা উপাধ্যক্ষগৰাকীৰ নাম কি শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি বনেলী খংমেন গতিকে ভিডিঅ'টো যদি ভাল পায় তেতিয়া লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদিহে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়া প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ